ঝিলিমিলি টোপনিতে তোমাক দেখো সপোনতে তুমি বুলি গাৰুটিকে কি আছিল পাহৰি গলো নহয় কিবা এটা আৰু বাদ দি নাজানো আৰু হেল্ল' হেল্ল' কোন মই বন্ধনৰ পৰা কৈছিলোঁ। বন্ধন ছাৰ কওকচোন। পইচাটো দিব লাগিছিল নহয়। ছাৰ মোৰ পইচাটো হয় শিলপুৰীয়া তাৰমানে মোৰ পইচাটো আছে কিন্তু মই যাব পৰা নাই লকডাউনৰ কাৰণে কেইদিনমান পিছত দিলে হ'ব না ছাৰ? তোমালোকৰ লগতো কি হ'ব মানে? দে ছাৰ মই যাই আছোঁ দেই কেইদিনমান পিছত এই লকডাউনৰ কাৰণে যাব পৰা নাই আপুনি বেয়া নাপাব আৰু। হ'ব দে সোনকালতে কৰিবা পইচাটো। দে হ'ব দিয়ক ছাৰ। তাক বন্ধনৰ পইচাটো নেদান বাচি কেই টকা লাগে তাক 50,000 টকাটো নেদান বাচি সি দিলে মই মাত্ৰ দিবা পাৰোঁ কিন্তু দিয়া নাই দেখিয়ে কাৰ গাড়ী বুলি ভাবিছে হাল মোৰ ইফালে বেটা মাথা চাই আছে সি তাতে কিনি পেলা তোৰ ৰহতো আহিছে ভালে আহিছি বন্ধন ছাৰে ফোন কৰিছিল এনে মোকো কৈছিল ইয়াৰ বেছি হৈছে তেলটো দিলে ইমানটো দিবা পাৰোঁ আমি পইচাটো না কি তাক মাৰো নেকি এক পইচাকে পাগল হৈ গৈছে সি দেও ক'ত নাখেলি বুজি পাব লাগে নে বস্তুগিলা আমি কেনেকে চলি আছো কি জানিব নাই আছে দেচোন কবৰ পৰা হ'লেও আনিম তোৰ সি সেই বুলি আৰু খুজিয়ে ৰাখিব লাগে নে সদায় সদায় ফোন কৰিব লাগে এটা কিন্তু আইডিয়া আছে কৰা যদি কি আইডিয়া পুজিয়া কোন পূজা কৈ পূজা কি আর মাথা দেখবই নাই আর কি আই আছে পূজা দুর্গা পূজা দুর্গা পূজা কিবা মনত আইছি নে কি কৰিব পৰা যায় যাবাৰ যে কৈছিলো কি করবি পাতি দিও আমার হরকান্তক সভাপতি পাতি দিও হরকান্তক সাজবো নাহি হলি সাজাৰ লগত কি আছে টকা দুয়া লাগে তাৰ কাৰণে বহি থৈ দিম সি আৰু ভেবো মাল সি বহি থৈ দিম তাক নামত সভাপতি কামত আমি দিম নে হ'বনে হৈ যাব যৌ ইথেন যাবি তাক লগ ধৰো মানুহটো নাখাই নহয় আজি কিবা তাক লগ ধৰিবই লাগব হ'ব যৌ দে জোল আমি ক'ত যাব আহিছো গমেই নাপা তই অলপ আগত কি ক'লো তোক তাতে বহি আছিলো সভাপতি সভাপতি কি কৰিবি এবাৰ কি করবি তাক সভাপতি পাতিব লাগব এবাৰ হ'বনে নাই এবাৰ আৰু যাবাৰ মাৰ খাইছিল নে নহয় তাক এবাৰ অফাৰ দিম নহয় কিবা এটা কৰিব লাগিব সুধিয়া হ'বচোন তাক সভাপতি বনাবই লাগব চাবি কি এইবা কি এইগিলা দি থয় ঘুমি যাওঁ জোল ঘুমে জোল কি হাত বৰগেট লগাইছি কুকুৰ চুকুৰে আছে নেকি সভাপতি দা নামটা কে মোৰো গেছে কি সেইটো নামাৰাকে কি এইটো মাৰি নাচাকে আগৰ বেলা কবাই কি কৰি আছিলি মই হাতৰ বিষ মাথাৰ বিষ কেনে উঠালো মই কি জানো জোল খানা তোমালোক দেখোন দাদা আমি আহিলো মানে পূজা এখন পাতিছো যোৱাবাৰৰ দৰে এবাৰো পূজা পাতিছা পাতিছো বহি ল জোল বহি লোৱাচোন কথাখিনি কোৱাচোন কথা মানে কলোহে অলপ আগতে পূজা পাতিছো আমি মানে পূজা অইনবাৰৰ দৰে এইবাৰো আপোনাৰ তাক আহিলো পূজা কাৰণে সভাপতি পাতিব খুজিছো আপোনাক এইবাৰো সভাপতি মোকে পাতিব বুলি ভাবি এবাৰ মই নহওঁ নেকি কিয় মানে সেইবাৰ মোৰ তাত বহুত পাব্লিক বিলাই পৰিছে ইমান সৰু সৰু বাচ্চাই মোক মাৰিছে কি কোৱা লাজ পাইছো না মই আপোনাক মাৰিছে কথাটো কি হ'ল যোৱাবাৰ আমি পূজাখন নাপাতিলো নে সেইকাৰণে এনেকুৱা হ'ল আমি দিও নাথাকিলো না পূজাখনত এইবাৰ একদম একো টেনশ্যন নাই এবাৰ আমি থাকিম
আপুনি খালি সভাপতিটো হ'ব লাগে আকৌ আমি ভালে কুশলে পূজাখন পাতি লৈ যাম সভাপতি মানে মই সভাপতি হ'ম বুলি ভাবিয়ে আছিলো এই ভাবি আছিলি মনটো মোৰো ভাল লাগিল তোমালোকৰ অহাৰ কাৰণে এতিয়া মানে আপুনি কিমান দিব বুলি ভাবিছে কিমান দিব মানে এবাৰ কিন্তু সেইবাৰ পূজাখন মই ভাল পোৱা নাই ভাল পাওঁ নাই এইবাৰ আমি নাছিলো দেচোন আৰু এইবাৰ আপুনি মই দেখা পাইছো তোমালোক দুয়োটাক আমি নাই দে আমি বাহিৰত আছিলো ন বাহিৰত আছিলো বাহিৰত আছিলো এইবাৰ কলকাতাত পাতিছিলো নেকি পূজা আমি যোৱাবাৰ কলকাতা আছিল কলকাতাত পাতিছিলো আমি পূজা এইবাৰ মই পূজাখন ভালকে পাতিম বুলি ভাবিছো মানে 2020 চন চব বেলেগ বেলেগ অলপ আয়োজন হলে ভাল হয় আইটেমবোৰ আমি ভাবিছো বা খিচাৰি নিদিওঁ এইবাৰ পায়স দিওঁ বেলেগ ভাবিছে দেখোন নাই নাই এতিয়া নহয় ৰাতি মিটিং খান আছে নহয় মিটিঙত হ'ব এই মিটিঙত ভালকৈ পাতিম ৰাতি মিটিং পাতিছো মিটিং আছে নেকি আপুনি যাব লাগিব কিন্তু মিটিঙত পাৰিলে মই যাম এই কলমটো কৈ কলমটো ক'ত আনিছিলি নে কলমটো দাদা কলম আছিল নেকি তোমালোকৰ মানে কলম নাই কলমটো মানে এইটো দেখোন কাণত এই আপুনি নকয় দেখোন আপুনি সভাপতি হিচাপত আপোনাৰ 10,000 এটা লিখি দিওঁ আৰু বহুত হৈছে এই নহয় দিয়ক আপুনি কমহে হৈছে 10,000 2020 চন ৰিচিপ্টটো লাগিব নেকি এই নিদিওঁ দিয়ক আপুনি সভাপতি মানুহ নহয় এবাৰ মই 2020 টকা দিব পাৰিম 2020 চন যাতে দিব লাগিব কমাব নোৱাৰি আমাৰ বাজেটৰ কথা আছে আমি বাজেটটো ধৰি থৈ দিছো এতিয়া আমি যাওঁ পূজাখন ভাল হ'ব লাগিব কিন্তু পূজা ভাল চিন্তাই নকৰিব আপুনি বিন্দেশ বহি থাকিলে হৈছে আৰু মানে একদম কলকাতাৰ পৰা আনিম গৈ ন পুৰা একদম আমাৰ চিনাকি আছে ভাল হলে মোৰো ভাল হয় হ'ব লাগে আপোনাৰ কাৰণে সোণা চিয়াৰ বন্দবস্ত কৰা আছে আপুনি সেনেকে তাত বহি থাকিলে হ'ল অলপ বেছি নাই একো নাই আমি যাওঁ নেকি যাবা নেকি আৰু ৰাতি অলপ দেখা দিব আপুনি মই পাৰিলে যাম ঘৰতে মিটিং হ'ব দিয়া নহ'লে যোৱা চাহ নাখা নেকি চাহ খাবিছো পিছত আহিলেও খাব লাগিব ভাইটি তোমালোক পিছে কিয় আহিলা পূজা চান্দা পূজা আৰু চান্দা নামৰ তোক মই এনেকুৱা কোনো ছোৱালী নাই মানে পূজা পাতিছো আমি পূজা পাতিছো ক'ত পাতিলা পূজাখন আমাৰ গাঁৱতে পাতিছো যোৱাবাৰ যে পাতিছিলো এনেকৈ আৰু যোৱাবাৰতো মই খুব এটা ভাল দেখা নাপালো তোমালোকে বহুত হাল্লা কৰিলা একচুৱেলি মানে কথাটো কি হ'ল যোৱাবাৰ আমি পাতিম বুলি ক'লোহে কিন্তু আমি নাপাতিলো আমি গ'লো কলকাতা এই কলকাতা যে আছে কলকাতা গ'লো কলকাতাত মানে আমি পূজাখন বঢ়িয়াকে পাতিলো আপুনি জানিছে এই সোণা যে আমি পিন্ধাই দিছিলো সেইখন পূজা আমি পাতিছো কলকাতা এইবিলাক বুজি পালো বাৰু পূজা পাতিছে এতিয়া মই কি কৰিব লাগে মোক সেই মেইন কথা মানে কালেকশ্যন কৰিবলৈ আহিলো চান্দা অলপ পইচা চোৱা ভাইটি মোৰ কিন্তু পইচা মানে অগাধ সম্পত্তি মালিক মই এইটো দেখিছা এইটো ভোডাফোন একচুৱেলি ভোডাফোনৰ মালিক মই গম পাইছা ভোডাফোনটো জানাই কিমান ডাঙৰ কোম্পানী জানো তাৰে মালিক মই কিন্তু নেটৱৰ্কটো কম পায় এইটো কৰাই দিম বাৰু এইটো তোমালোকৰ আছে একচুৱেলি মোৰ পইচা কিন্তু তথাপি মোৰ কিন্তু অহংকাৰ নাই জানা বুজি পাইছা না এতিয়া মানে তোমালোকৰ সেই কলাও কথাখিনি এই দুৰ্গা পূজাৰ বিষয়ে তোমালোকৰ নাজানো সৰু চলি না তথাপিও কিন্তু মোৰ নাই বৰ ঠাণ্ডা জাগা ন এইখিনি ঠাণ্ডা মানে নকছো শ্বিলং আৰু শ্বিলঙৰ পাত্তা নাপায় এইখিনি জাগা এইগিলাখান বাদ দি পইচা কিমান মান উঠিল আমাৰ পইচা নাচাকে বইটো আনছো 1.5 লাখ মান দিব লাগে চাচোন পুৰি 1.5 লাখ বঢ়িয়া কি করবি 1.5 লাখ তোৰ কিমান ধাৰ আছে মোর 50 মোৰো 50 বন্ধনতে আছে দুটা 1 লাখ গেল বাকি 50,000 30 হলে কাপড় দিতে যাব বাকি আমি রাতে পার্টি করে দিম একদিন পার্টি কৰিব লাগিব হ'ব দে ন আৰু পূজা চলে নিম আৰু কিবা পূজা শেষ আৰু সভাপতি যি কৰে কৰিব সভাপতি যাওঁ যাবি যাওঁ আৰু নাই সভাপতি এইবাৰ আমাক মাৰে গমেই নাপাব নে অলপ কিবা পাতি দিম 10,000 মানত গোহাইটো আৰু বামুণটোক মাতি দিম কি কৰিম গম পা পূজাখন পাতি কিনে সভাপতিক চেয়াৰখনত বহাই থৈ আমি ডাইৰেক্ট যাবাৰ নিচিনা ডাইৰেক্ট শ্বিলং বা কলকাতা যাম ডাইৰেক্ট কলকাতা গুচি আৰু ফোন ডাইৰেক্ট দলমাত দিম বা সুইচ অফ ন জল যাওঁ
ঐ এই ইমান ৰ'দ দিছে সিহঁতে সেইবোৰ কথা কোৱাই নাই দেখো ইমান ৰ'দ ইমান গৰম লাগছে সিহঁতে আকৌ চিষ্টেমে নাই দেখো ইয়াতে আকৌ এই কি বুলি কয় পেণ্ডেল দিছি পেণ্ডেল দিয়া নাই ইমান পইচা দিছো কিবা কৈছে সিহঁতে ইমান পইচা দিছো মই। যাবাৰো কিমান টাইম ৰখলো যাবাৰো খিচাৰি খাম বুলি ৰখি থাকিলো এই খিচাৰি খাবই নাপালো আপোনালোক খিচাৰিকে মচি এই 500 টকা দিছো যাবাৰ খিচাৰি খাব নাপালো আপুনি 500 টকা মই এবাৰ 2000 টকা দিছো কিন্তু মোৰ অহংকাৰ নাই গম পাই নে নাই হৈছে দিয়া ভাই আপোনাৰ কথা আপোনালোক আহিছে হয় আহিছো দিয়া ঠিকে আছে দিয়া চাওক দাদা পূজা এখন পাতছো আমি লগে লগে পাতছো ভাল লাগছে কিন্তু এইবাৰ যোৱা বছৰ দৰে যেনে এনেকুৱা কাম নকৰে এইবাৰ নাই এবাৰ মই পূজাখন বেলেগ পাতিম বুলি মই মিটিঙত কৈয়ে দিছোঁ দেখোন নাই সেইটো হয় কিন্তু এতিয়ালৈকে পেণ্ডেল নাই বোলে ৰন্ধা বঢ়া ব্যৱস্থা কৰা নাই কি কৰিব খুজিছে মই বুজি পোৱা নাই ইহঁত দুটা ক'তবা গ'ল এতিয়ালৈ দেখি নাই আমি এফালে গৈছো তো ইমান দেৰি হ'ল এতিয়ালৈকে আকৌ পাৱাই নাই তাকেতো এই কি হ'ব খোৱা লোৱাৰ ব্যৱস্থা হে চুইচ অফ খোৱা লোৱা একো ব্যৱস্থা আৰু একবাৰ মাৰি চাওঁ ৰচোন এইবাৰ যি দেখিছো এইবাৰো নাপাম নাই পুতিমা নাই আৰু চুইচ অফ 500 টকা দিছো মই বাপ এই 2000 টকা হে দুটা পইচা এইবাৰো মাৰিলাক নেকি কি ছাৰ অঁ কি কয় আপুনি দা কি হে পইচা মাৰা কথা নকব দেই পইচা মৰা কথা নকব। 500 টকা দিছো 2000 টকা দিছো কিন্তু মই অহংকাৰ নোহোৱা মানুহ কিন্তু মই আমি এবাৰ যদি খিচাৰি খাব নাপাওঁ কিন্তু এবাৰ কিন্তু কথা বেয়া হৈ যাব খিচাৰি আমি পাবই লাগিব যোৱা বছৰ সেই কাজিয়াখন লাগিছে কৰি আছো চব কামে কৰি আছো ইমান ৰ'দত বহি আছো ফেন চেন যোগান নাই অলপ টাইম বগা দেয়া মই চব কৰি আছো বাঢ়ি মানুহ বুলি কোৱা দেখি মই হাফ পেণ্ডেল পিন্ধি গুচি আহিছো মোৰ সন্মান কথা আছে নে হাফ পেণ্ডেল সৰু কথা হে ভাইটি কিয় সৰু কথা হ'ব কিমান মানুহ দেখা পাব এতিয়া কিমান মানুহ হ'ব ন এই গিলা বাদ দি এক থৰ চব কৰি আছো নহয় এক থৰ চব কৰি আছো কি কৰে जैसा आगाज वैसा अंजाम है वैसा अंजाम हरकत मैली तो मैला ही नाम है जैसा आगाज वैसा अंजाम है हरकत मैली तो मैला ही नाम है माया 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 रे माया दोज़ख का सामान बचा के ईमान चला रे इंसान